মই মোক যদি কোনোবাই কয় যে আপুনি বা তুমি আবৃত্তিৰ বিষয়ে 10-15 মিনিট বক্তৃতা দিয়াচোন, মই হেলাৰঙে পাৰিম, কিন্তু সেইটো মোৰ উদ্দেশ্য নহয়। কেৱল মই এটা কথা মোৰ ক'বলৈ মন গৈছে আবৃত্তিৰ গুৰুত্ব বুজাবলৈ। এডিথ চিটৱেল আমাৰ আধুনিক যুগৰ এগৰাকী খুব খ্যাতনামী আধুনিক কবি, ইংৰাজ কবি। আৰু এজন কবি ডিলান টমাছ, বহুতে ডাইলান কয়, পিছত জানিছোঁ ডিলান টমাছ হ'ব লাগে। তো উইলিয়াম ব্লেক সেই যুগৰ খুব ডাঙৰ কবিসকলৰ অন্যতম। উইলিয়াম ব্লেকৰ টাইগাৰ নামৰ এটা কবিতা আছে, টাইগাৰ টাইগাৰ বাৰ্নিং ব্লেক, চুটি কবিতা। তো এডিথ চিটৱেলৰ লিখাৰ পৰা মই জানিলোঁ যে যেতিয়া ডিলান টমাছে এই টাইগাৰ কবিতাটো আবৃত্তি কৰে, এডিথ চিটৱেলে লিখিছে যে তেওঁৰ আবৃত্তিত গোটেই অৰণ্যখন, গোটেই বাঘটোৰ চেহেৰা, বাঘটোৰ গৰ্জন ইমান জীৱন্ত হৈ উঠে। আৰু জীৱন্ত কৰে কেনেকৈ? এটা কবিতাৰ আবৃত্তি কৰি এটা বাঘ, তাৰ চাৰিওফালৰ অৰণ্যখন মানুহৰ চকুৰ সন্মুখলৈ লৈ আনিব পাৰে। এনেকুৱাই হ'ল আবৃত্তিৰ বাহাদুৰি। যি হওক, মই এতিয়া বেছি কথা কৈ সময় খৰচ নকৰোঁ। মানুহক আবৃত্তি শুনোৱাম বুলি আৰু শুনিম বুলি আপোনাক মাতি আনিছোঁ। গতিকে আপুনি আবৃত্তি আৰম্ভ কৰক। ধন্যবাদ ছাৰ। মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিম। জয়মতীৰ আত্মাৰ উক্তি। মই অক্লেদ্য, মই অছেদ্য, মই অদাৰ্য, চানেকিৰো চানেকি, মহা চানেকি মই, দিঠকৰ সত্য, মহামানৱৰ ময়ে আদৰ্শ সনাতন, কাললৈ নুমাই জলো, চিৰকাল মই চিৰনিত্য, ময়ে মহাসত্য, জগাবলৈ নিষ্পেষিত দলিত ধৰিত্ৰী, প্ৰতিৰোধ কৰিবলৈ পাশৱী শকতিৰ উন্মত্ত বিলাস, অমোঘ শকতিলৈ আঁচলত মোৰ জাগো অহোৰাত্ৰি। জাগ জাগ আজি পৃথিৱীৰ নিষ্পেষিত, ধৰ্ষিত, দলিত, স্খলিত, যত হত বীৰ্য নিৰাশ মানৱ, দিবলৈ তহঁতক শকতিৰ অগ্নিবাণ, পিন্ধাবলৈ বিজয়ী তিলক, পাৰে পাৰে জ্বলি আছো জয় সাগৰৰ, দিগন্ত পোহৰ কৰি, অনিৰ্বাপিত মই প্ৰদীপ্ত আহৱ, ব্যৰ্থ কৰি জেৰেঙাৰ শত অত্যাচাৰ, ৰধি গচকি মই আসুৰীয় শকতিৰ শত অবিচাৰ, ভেদিলো চলনা পাশৱী ক্ৰূৰতাৰ, পণ্ড কৰি অভিযান অন্ধ ক্ষমতাৰ, জয় সাগৰৰ পাৰে পাৰে, ফুৰো মই পূৰ্ণিমাই পূৰ্ণিমাই থাকি উজাগৰে। দেখিছনে অসমীয়া, দেখিছনে ভাৰতৰ দলিত মানৱে, দেখিছনে পৃথিৱীৰ দেশ বিদেশৰ শক্তিহীন আৰ্ত সবে, আছো মই আজিও জীয়াই অজেয় আত্মালৈ, মৃত্যুহীনা মই কলিৰ প্ৰদীপ হৈ, অসমৰ কলা শুৱাই, চালে দেখিবি মোক জয় সাগৰত পূৰ্ণিমাৰ নিশাই নিশাই। ব্যৰ্থ কৰিলে যত পশু শকতিৰ নিৰ্মম অপঘাত, আসুৰীয় সভ্যতাক প্ৰতিৰোধ কৰিবলৈ, জগাবলৈ অব্যৰ্থ সংঘাত, উদ্বোধিত কৰিবলৈ আত্মাৰ শক্তি, অসুৰ বিনাশী বজ্ৰপাত, অমোঘ মন্ত্ৰৰ ময়ে মন্ত্ৰদাত্ৰী, দধিচি ত্যাগৰ কৰি পুনৰাভিনয়, জেৰেঙাত অস্থি দিলো ৰচিবলৈ নবীন ধৰিত্ৰী, মহামানৱৰ দৈবী বিজয়ৰ আলোক বন্তি ময়ে জয়মতী, কালাগ্নি জিনি মই জলো জয় সাগৰত, শকতি যজ্ঞ সম কেতিয়াও নুনুমাই প্ৰেৰণাৰ বাতি, নবালোক দুটি, উদ্বোধিত যত দৈবী মানৱৰ অভ্ৰান্ত ভাগ্যৰ, ময়ে বাট দেখুৱাওঁ, ময়ে মহাসতী, মই পুণ্যৱতী, ধ্ৰুৱ তাৰকা সম জ্বলন্ত জ্যোতি। জ্যোতিপ্ৰসাদৰ কেইবাটাও বহুত বুলি নকওঁ বাৰু, কেইবাটাও কবিতা আছে যিকেইটা আবৃত্তি কৰিলেহে তাৰ আবেদনটো ভালকৈ অনুভৱ কৰিব পাৰে। আপুনি অসমীয়া ল'ৰাৰ উক্তি, অসমীয়া ছোৱালীৰ উক্তি বৰ দীঘল হয়, মানে টিভিটো আবৃত্তি কৰিবলৈ অসুবিধা হয়, কিন্তু আবৃত্তি কৰিলেহে তাৰ আচল আবেদনটো মানুহে অনুভৱ কৰিব পাৰিব। বাৰু এতিয়া আপুনি দ্বিতীয় কাৰ কবিতা কৰিব? দ্বিতীয়টো ছাৰ আপোনাৰ কবিতা এটাই কৰিম। মোৰ কবিতা? হয় ছাৰ। মইতো কবি নহয়, এতিয়া মই নাম কটা কবি, তথাপিতো আপুনি নাই নাই আপুনি শুনকচোন আপোনাৰ কবিতা। কবি হোমেন বৰগোহাঁই, এটা বিখ্যাত কবিতা, মোৰ আইতা। জীৱনত কোনোদিন মোৰ আইতাই পঢ়াশালী দেখা নাই, শুনা নাই
পৃথিৱীৰ বহুত খবৰ দুমাইল দূৰত থকা আমাৰ ঘৰৰ বৰলুইতৰ ঘাট তাৰ দূৰে দূৰে বিষণ্ণ গভীৰ শ্যামলিমা আইতাৰ বাবে পৃথিৱীৰ সেয়ে শেষ সীমা তাৰ সিপাৰত য'ত যি বিস্ময় আছে সাগৰ নগৰ বন্দৰত বিশাল ভুৱন ভৰা অগণ্য বিচিত্ৰ নৰনাৰী অদ্ভুত আশ্চৰ্যকাৰী কৰি আইতাৰ চেতনাত সিবোৰৰ নাই কোনো ঠাই শাস্ত্ৰতো উল্লেখ তাৰ নাই চিনাকি পৃথিৱীখনি মোৰ আইতাৰ নিচেই এধান মানি সীমা তাৰ এফালে মোমাইৰ ঘৰ আনফালে লুইতৰ ঘাট কত কি যে ঘটনা বিৰাট ঘটে তাৰ মাজতেই মানুহ উপজে আৰু মৰে ন পানী বঢ়া দি বাঢ়ি আহে কিশোৰী দেহত দৃপ্ত যৌৱনৰ তৰংগিত ধাৰা বসন্ত সন্ধ্যাই কৰে আত্মহাৰা প্ৰেমিক হৃদয় মাজে মাজে সময় থমকি ৰয় ধোঁৱা উৰে পিতাপ ধূসৰ ধোঁৱা নদীৰ পাৰৰ শ্মশানত গ্ৰীষ্মৰ দুপৰ বেলা ক্ষীণ কুকুৰৰ কৰুণ মাতত সময় থমকি ৰয় স্থিৰ হয় ক্ষুদ্ৰ এই জীৱনৰ বাহিৰৰ যত কথা আইতাৰ অবিদিত কিন্তু আইতাই জানে বহু সাধু কথা কত যে মধুৰ স্মৃতি সেইবোৰ সময়ৰ এতিয়াও সঁচা আছে মোৰ হৃদয়ৰ গোপন তলিত চোতালত পাতি পাৰি জহৰ দিনত জাৰৰ গধূলি জুশালত আইতাই সাধু কয় বহুত দূৰৰ পৰা অচিন বতাহ আহে বৈ বুকুচাত কঢ়িয়াই চকুৰে নেদেখা জগতৰ বিচিত্ৰ বাৰ্তা কৰুণ ধূসৰ আন্ধাৰৰ ফাকে ফাকে ভিৰ কৰে কত যে বিচিত্ৰ সত্তা অশৰীৰী দেৱতা দানৱ ভূত প্ৰেত অপেশ্বৰী আইতাই সাধু কয় মহাভাৰতৰ অযোধ্যাৰ শ্ৰীৰামচন্দ্ৰৰ আইতাই সাধু কয় আৰু বিস্ময় বিমুগ্ধ মোৰ শিশু মন শুনি কোন দূৰ সুদূৰৰ নিমন্ত্ৰণ হঠাৎ বাহিৰ হয় তাৰ আলোকিত পথে পথে ৰহস্য ধূসৰ সেই জগতৰ তাত চেতাশ্বৰ ৰথে অৰ্জুনৰ প্ৰকম্পিত কৰি তোলে কুৰুক্ষেত্ৰ সমৰ প্ৰান্তৰ কৈলাশ শিখৰস্থিত আশ্ৰমত হৰ পাৰ্বতী ভীমসেনে গৰু ৰখে ভাতৰ মুখত বাৰ্তা শুনি ৰুক্মিণীৰ শ্ৰীকৃষ্ণ লৌৰি আহে দূৰ দ্বাৰকাৰ পৰা লংকাত বন্দিনী সীতা উদ্ধাৰৰ বাবে যাৰ সাগৰ শংকা সেনা শ্ৰীৰামচন্দ্ৰৰ সমুদ্ৰত সেতু বান্ধে সেই দূৰ ছায়াম্লান জগতৰ সাধু কয় আইতাই জীৱনত কোনোদিন মোৰ আইতাই পঢ়াশালি দেখা নাই পাৰ হোৱা নাই কোনোদিন নিজৰ গাঁৱৰ ঠেক সীমা কিন্তু কত দূৰ সমুদ্ৰৰ অগাধ নীলিমা অনন্ত শুভ্ৰতা চিৰতুষাৰৰ সমুদ্ৰ হিমাচল ভাৰতবৰ্ষৰ আইতাৰ পৰিচিত ক'ত সিবোৰৰ স্থান ভূগোলত আইতাৰ নাই সেই জ্ঞান কিন্তু তেওঁ জানে নিজ হাতৰ ৰেখাৰ দৰে আপোন চিত্তত নামহীন ই দেশৰ নদ নদী জনপদ অৰণ্য পৰ্বত আত্মাৰ আৱাস ভূমি চিৰন্তন বিশাল ভাৰতবৰ্ষ আইতাই হৃদয়ত কৰিছে ধাৰণ আপুনি কবিতাটো ভাল পায় সাংঘাতিক ভাল পাওঁ ক'ব নোৱাৰি এইটো কবিতাৰ মইতো কবিতা নিলিখা হ'লোঁ নাম কটা কবি বুলি কওঁ এতিয়া মোৰ কবিতাৰ এইটো যিহেতু ইণ্টেলেকচুৱেল কবিতা নহয় দুৰ্বোধ্য কবিতা নহয় সেইকাৰণে বহুত সমালোচকে এইটো কবিতাক বেছি পাত্তা নিদিয়ে কিন্তু আকৌ এক শ্ৰেণীৰ মানুহ আছে কবিতাটো খুব ভাল পায় প্ৰথম মোক কবিতাটো ভাল পোৱাৰ কথা খুব আৱেগেৰে সৈতে কৈছিলে নিৰ্মল প্ৰভা বৰদলৈ আৰু তেওঁখন কিবা এখন পাঠ্যপুথিতো কবিতাটো অন্তৰ্ভুক্ত কৰিছিলে এতিয়া আপুনি তৃতীয় কি কবিতা হ'ব এইবাৰ নলিনীধৰ ভট্টাচাৰ্যৰ কবিতা ননী আছনে ঘৰত খুব সুন্দৰ কবিতা বতাহ জাকত তেজৰ চিটিকনি আহি আছে ননী আছনে ঘৰত ক'ব পাৰনেও তেজৰ চিটিকনি পৰি আছে ঘৰত বিচনাত পৃথিৱীত তেজৰ দাগ এই বাউলি বতাহত কেনি গলিও সোণ নেজানো নেকি সিহঁতে আলহী সোধে
এপিয়লা তৰুণ তেজেৰে তয়ো যদি সজাও টেবুলত ভাল পোৱাৰ সলনি তেজ থাকিবনে মধু ভকতৰ টোকাৰী মোৰ আফালিছগৈ ক'ত নেদেখ নেকি তেজৰ বৰষুণত সকলো শিল হৈ গৈছে মই সাগৰলৈ বুলি পাতি পাৰি থৈছোঁ তই চোতালৰ নিয়ৰ কণাকো নিচিনা হলি মোৰ হৈও তই মোৰ নহলি উভতি নেচালি কথা নুশুনিলি কিমান ক'লো কাণ পাতি শুন সাগৰতলীৰ মাত গছে গছে ফুলৰ শৰাই চা গধূলি সন্ধিৰ ছাঁ পোহৰত গাটো এবাৰ তিয়া কেনেকৈ পাহৰো তোক তই যে মোৰ পেট মোচা দুখৰ নিশা তোক এতিয়াও ৰিঙিয়াও ননী আছনে ঘৰত ক'ব পাৰনেও মোৰ চকুযোৰ মোৰ চশমাতকৈও পুৰণি হৈ গৈছে সঁচাক সঁচা বুলি ক'বলৈ বল নাইকিয়া হৈছে মূৰত হেতা পৰিছে পুৰণি বিষবোৰ উকাইছে তেজ মুয়ে ধৰিছে মোক বুটলা শব্দবোৰ সৰি পৰিছে অকা ছবিখন মচ খাইছে এন্ধাৰে হুমিয়াইছে শিয়ালটো সাৰে আছে তাৰ চকু পানীত উটি অহা মৰাশত তই মনিবি কেনেকৈ ননী সেনাপতিবোৰক কেনেকৈ চিনিবি কেনেকৈ কবি তই পাপৰ ভাগি নহ তই যে মোৰ পেট মোচা দুপৰ নিশা তোক এতিয়াও ৰিঙিয়াও ননী আছনে ঘৰত ক'ব পাৰনেও গোটেইখন তেজৰ দাগ চালে চালে লগা ঘৰত সখীৰ জ্বৰ মই মাত এষাৰকে দিব পৰা নাই তোৰ শৰীৰত কি গজিছে অ' ননী নেজ নে মাংস পেশী কি ভূতে লম্ভিছে তোক খটাসুৰ সময়ে তোৰ কাণত কি বিষ ঢালিছে কিয় পাহৰিছ অহিৰ ভৈৰৱ কি ভাবিছিলোঁ জান বুকুৰ পোহৰতে বাটটো পাবিগৈ সাগৰখনো তই সোণালী মাছ সাঁতুৰিবি নাচিবি কি ভাবিছিলোঁ জান তয়েই চাকিটো জ্বলাবি এতিয়া চাকি জ্বলাইছে ৰাতিৰ ভূতে তই উভতি আহ শুন সূতাডাল নিচিঙিবি মাজনিশাও দুৱাৰ খুলি থৈছোঁ তই মৰুভূত সোমাইছগৈ তাত নৈ শুকাই আহ উভতি আহ কোনেও নুশুনা উচুপনিবোৰ শুনহি তই আহিলেই শব্দবোৰ আকৌ বুটলিম ছবিখনলৈ আদৰি আনিম এজন কবি বুকু পোহৰ কৰি আহ উভতি আহ বালি ফালি উলিয়াওঁ হেৰুৱা নৈ তয়ে ময়ে আকৌ এবাৰ সাগৰলৈ বুলি পাতিটো পাৰোঁ আহ ননী আহ উভতি আহ আহ এটা ভয়ংকৰ সময়ৰ বৰ অৰ্থপূৰ্ণ কবিতা এটা বৰ কৰুণ প্ৰাৰ্থনা আমাৰ সময় যিহেতু গৈয়ে থাকিব এতিয়া গতিকে আমি কবিতাটোৰ হেন্দোলনি নিজৰ বুকুৰ মাজত অনুভৱ কৰি কৰি আপোনাৰ তৃতীয় কবিতা শুনিবলৈ প্ৰস্তুত হৈছোঁ হ'ব ছাৰ এইবাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা গান্ধাৰী তেওঁৰ নামটো লওঁতে তেওঁৰ কবিতা ওলালে অবিকৃত মই এক দুৰ্যেয় প্ৰতিজ্ঞা নাৰী মই তথাপি নহওঁ নাৰী সেই নাৰী মনৰ আকাশে যাৰ ক্ষণে ক্ষণে বৰণ সলায় প্ৰেমিকা তথাপি নহওঁ প্ৰেমিকা সেই অৰ্থত অন্ধ স্বামীৰ বাবে নিজৰ দৃষ্টিক যি অৱৰুদ্ধ কৰে ঢাকি ধৰিছিলোঁ মই সুদীৰ্ঘ বছৰ ব্যাপী মোৰ দুনয়ন দৃষ্টিভ্ৰম নহ'বৰ বাবে মই এক অব্যয় বিস্ময় সাধাৰণ মাতৃত্বৰ পৰা কি যে ব্যতিক্ৰম মই কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচন্ন শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছোঁ মই নিজৰ স্বৰূপ মাতৃ হ'লো সন্তানৰ তথাপি নহ'লো মাতৃ নিজৰ জীৱন যি আগুৱাই দি অধীৰা বাউলী হৈ কৰে তন্ময় প্ৰাৰ্থনা পুত্ৰৰ কল্যাণৰ বাবে মইতো নহওঁ মাতৃ মোৰতো সন্তান নাই 100 পুত্ৰ সি এক হাঁহি উঠা কথা 100 দুঃস্বপ্নৰ সি যে এক কাল আবিৰ্ভাৱ সুখৰ স্বপ্নৰ বাবে নিমিলিত কৰোঁতে নয়ন যাৰ মাতৃত্বৰ অধিকাৰ নাই দাবী নাই কেনেকৈ হ'ব পাৰে মাতৃ তেওঁৰ নাম মাত্ৰ মই ৰাজমাতা ৰাজবধূ ৰজাৰ গৃহিণী হাই
মাতৃ কি যে এক প্ৰশান্ত সমাহিত সুগভীৰ বিদ্যুৎ বৰণী অৰ্থ মাতৃ দুটা শব্দত যেন এক সুশীতল গভীৰ সাগৰ বুকুত যাৰ অনন্ত আকাশ আৰু নিশ্চিত প্ৰত্যয় য'ত হেজাৰ ঢৌৱে পাই যেন পৰম আশ্ৰয় কত শত অসংখ্যাত ছায়া ঘেৰা কুটিৰে কুটিৰে ৰ'দ ৰঙা একোখন স্নেহৰ সাম্ৰাজ্যত একছত্ৰী সাম্ৰাজ্ঞী স্বৰূপে মাতৃ অধিষ্ঠিত য'ত সন্ধিয়া সন্ধিয়া তুলসী তলত কপে মাতৃৰ মৰম সন্তানৰ শিৰত সৰে স্নেহৰ পাপৰি আচলৰ প্ৰাচীৰত ঠেকা খাই গুচি যায় বিভীষিকা ভয় মাতৃৰ মায়া সনা মিঠা মাত য'ত হয় সন্তানৰ তীক্ষ্ণ বাঘজৰী সেইটো ঘৰ হাই মিঠা আকাংক্ষাৰ মোৰ সেই ঘৰ ক'ত হাই মই যে নহ'লো মাতৃ সেই অৰ্থত কিন্তু মোৰ এই বেদনাৰ কিটো অৰ্থ আছে হস্তিনাপুৰৰ মই ৰাজবধূ হোৱাৰ পূৰ্বেই এক পুত্ৰই জৰায়ুত সংগোপনে ল'লে আহি ঠাই অজনী সম্ভৱ সেই পুত্ৰ এয়া আছে মোৰেই বুকুত এক পুত্ৰ এক আৰু অদ্বিতীয় ধৰ্ম তাৰ নাম তেন্তে দুখ কিয় ঘৰত জ্বলিছে মোৰ এশখন চিতা জুই এশখন কপালত শ্মশানৰ মহাশূন্যতা কিন্তু চিতাৰ কুকুহা আজি পৰা নাই জ্বলাব ৰিক্ত এই এখনি পথাৰ শুকান দুচকু মোৰ তাত মাথো জ্বলি আছে এগচি পোহৰ অমাৱস্যাৰ গভীৰ নিশাত জ্বলি থকা তৰাটোৰ দৰে চাৰিও কাষৰ এই ভয়াৱহ অন্ধকাৰ কিদৰে আনিছে নাহি অন্তঃসলিলা এক দুৰ্জয় পোহৰে সেই দৃশ্য দেখিবৰ বাবে শেষ হ'ল প্ৰাচীন ভাৰতীয় সাহিত্যত আমি বহুতো অসাধাৰণ নাৰী চৰিত্ৰক লগ পাওঁ সেই অসাধাৰণ নাৰীসকলৰ ভিতৰতো কিন্তু গান্ধাৰী আৰু বেছি অসাধাৰণ আছিলে তেওঁক লৈ বিভিন্ন ভাৰতীয় প্ৰান্তীয় ভাষাত প্ৰাদেশিক ভাষাত বহুত কবিতা নাটক এইবোৰ ৰচিত হৈছে তো ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গান্ধাৰীৰ আবেদন বুলি এটা কবিতা আছে কিন্তু নিৰ্মল প্ৰভাই তেওঁৰ নিজস্ব কল্পনাৰে যিটো গান্ধাৰীৰ চৰিত্ৰ অংকন কৰিছে তাৰ কিন্তু মৌলিক বৈশিষ্ট্য কম নহয় মানে মই ভাবোঁ যে ৰবীন্দ্ৰনাথৰ যিগৰাকী গান্ধাৰী তাতোকৈ নিৰ্মল প্ৰভাৰ গান্ধাৰী আৰু বেছি প্ৰাণ পাই উঠিছে হয় আমাৰ ইতিমধ্যে সময়খিনি শেষ হৈছে হয় গতিকে আপুনি যি চাৰিটা আবৃত্তি হ'ল নহয় চাৰিটা যদি সুন্দৰ হৈছে আৰু প্ৰত্যেকটোৰে খুব সুন্দৰ বাছনি হৈছে সেইকেইটা কবিতাৰ যিটো স্পন্দন আবেগ সেইখিনিকে পাঠকৰ চেতনাত থাকিব দিয়ক সময় যিহেতু শেষ হ'ল আমি নিৰ্মল প্ৰভাৰ গান্ধাৰী কবিতাৰে আমাৰ অনুষ্ঠানটো আজি সামৰিলোঁ বহুত ধন্যবাদ ধন্যবাদ